নমস্কাৰ বন্ধুসকল, দৈনিক ট্ৰেণ্ডিঙলৈ পুনৰবাৰ সকলোকে স্বাগতম। লৈ আহিছোঁ আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ বন্ধুসকল, আজিৰ প্ৰথমটো খবৰ। শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব ঘগ্ৰাপাৰ থানাৰ নিলম্বিত অচি বিমান ৰয়। ডিজিপি জি.পি. সিঙে স্পষ্ট কৰিলে এই কথা। বিমান ৰয়ৰ কুকীৰ্তিৰ প্ৰমাণ পাইছে তদন্তকাৰী বিষয়াই। বিমান ৰয়ক গ্ৰেপ্তাৰ কৰাৰ নিশ্চিত প্ৰদান কৰিলে জি.পি. সিঙে। থানাৰ ভিতৰত কিশোৰীৰ আপত্তিজনক ফটো তুলিছিল বিমান ৰয়ে। ইতিমধ্যে চাকৰিৰ পৰা বৰ্খাস্ত হৈছে বিমান ৰয়ক। খুব সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বিমান ৰয়ক। শীঘ্ৰেই বিমান ৰয়ক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ ডিজিপি জি.পি. সিঙৰ। অসম আৰক্ষীৰ বিষয়া জোৱানকো কেইবাটাও আহ্বান জনালে জি.পি. সিঙে। মহিলা আৰু শিশুৰ সুৰক্ষা দিয়াত যাতে গাফিলতি নকৰে আৰক্ষী বিষয়া জোৱানে। আজিৰ পৰৱৰ্তী খবৰ। পবিত্ৰ ঈদৰ দিনাই ছুইডেনত কুৰআন শ্বৰীফক অপমান। পবিত্ৰ ঈদৰ দিনাই বিশ্ববাসীৰ সন্মুখত ইছলামক অপমান। পবিত্ৰ কুৰআনক লৈ ছুইডেনত বিতৰ্কিত ঘটনা। পবিত্ৰ ঈদৰ দিনাই বিশ্ববাসীৰ সন্মুখত ইছলামক অপমান। পবিত্ৰ কুৰআনক লৈ ছুইডেনত বিতৰ্কিত ঘটনা। বিতৰ্কিত কাণ্ডক লৈ গৰজি উঠিছে বিশ্বৰ ইছলামিক দেশ। ছুইডেনৰ এটা মছজিদৰ সন্মুখত পবিত্ৰ কুৰআন জ্বলাই দিয়াক লৈ বিশ্বজুৰি চাঞ্চল্য। বিশ্বৰ কোটি কোটি মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ। ষ্টকহোমত থকা এটা মছজিদৰ সন্মুখত এই বিতৰ্কিত ঘটনা। সমগ্ৰ ঘটনাক গৰিহণা ইৰাক, ইৰাণ, ছৌদি আৰৱ আৰু তুৰ্কীৰ দৰে দেশসমূহৰ। কুৰআনক কৰা এই অপমানক গৰিহণা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ। ৰাছিয়াত এনে কাম কৰিলে আমি ৰেহাই নিদিওঁ বুলি মন্তব্য ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ। ৰাছিয়াত কুৰআনক অপমান কৰাটো ঘৃণনীয় অপৰাধ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ। ৰাজ্যৰ কিছুমান জিলালৈ হাই এলাৰ্ট জাৰি। আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব পাৰে মুষলধাৰ বৰষুণ। বন্ধুসকল, ৰাজ্যৰ কেইখনমান জিলালৈ আগন্তুক 3 দিনলৈ মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। প্ৰচণ্ড বৰষুণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা। 3 জুলাইলৈ অৰেঞ্জ এলাৰ্ট দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কোনকেইখন জিলাত বতৰে কালৰূপ লোৱাৰ অধিক সম্ভাৱনা চাওঁ আহক। বন্ধুসকল, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা লগতে ডিমা হাছাও, দৰং, নগাঁৱত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ। কোনোবাই ড্ৰয়িং ৰুমত বহি খচৰা বনাব, শিৱসাগৰৰ মানুহে মানি ল'ব, সেইটোও নহ'ব। শৃংখল চলিহা। বিজেপি চৰকাৰৰ শিৱসাগৰৰ ৰাইজৰ ওপৰত এটা ছাৰ্জিকেল ষ্ট্ৰাইক অখিল গগৈৰ। একেলগে প্ৰতিবাদত বহিল অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু শৃংখল চলিহা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে শিৱসাগৰৰ দলমুখ চাৰিআলিত প্ৰতিবাদ। খিলঞ্জীয়াৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক চলাইছে চৰকাৰে। অখিল গগৈ। লগতে হিন্দু বাংলাদেশী, মুছলমান বাংলাদেশীক অসমত সুৰক্ষিত কৰাৰ সিদ্ধান্ত। শৃংখল চলিহা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে একত্ৰিত হ'ল ৰাজ্যৰ সকলো বিৰোধী দল। উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত এই অৱস্থান ধৰ্মঘট।
ধৰ্মঘটত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈ, CPIMৰ মনোৰঞ্জন তালুকদাৰ, CPIMLৰ বলীন্দ্ৰ শইকীয়াকে ধৰি এপ, JDU, RJD, NCPৰ নেতাৰো অংশগ্ৰহণ। নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক একেমুখে নস্যাৎ প্ৰতিবাদকাৰীৰ। আমগুৰি আৰু লাহোৱাল সমষ্টি বিলুপ্ত কৰাক লৈ ক্ষোভ প্ৰতিবাদকাৰীসকলৰ। কেৱল ভোটৰ স্বাৰ্থত শিৱসাগৰৰ সমষ্টিক ভাঙি নিঃশেষ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ। ক্ষুদ্ৰ NRC প্ৰকাশ নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰিবলৈ স্মাৰকপত্ৰ প্ৰেৰণ। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ। 11,000 ঢুলীয়া নাচনীৰ একাউণ্টত সোমাব 25,000 টকা। আজি আৰু কাইলৈ এই টকা লাভ কৰিব নাচনী আৰু ঢুলীয়াসকলে। লগতে পাব সন্মান পত্ৰ আৰু প্ৰমাণ পত্ৰ। শোণিতপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। ৰাজ্যৰ ঢুলীয়া নাচনীসকললৈ এই ঘোষণা। বন্ধুসকল, জনাই আছোঁ আজিৰ পৰৱৰ্তী খবৰ। হজ কৰিবলৈ গৈ মক্কাত মৃত্যু অসমৰ মজিবুদ্দিন আহমেদৰ। হজ কৰিবলৈ গৈ মক্কাত মৃত্যু অসমৰ মজিবুদ্দিন আহমেদৰ। শিৱসাগৰৰ কৰ্দৈগুৰি গাঁৱৰ বাসিন্দা মজিবুদ্দিন আহমেদ। হজ কৰিবলৈ গৈ পবিত্ৰ মক্কা ভূমিত মৃত্যু হয় হজযাত্ৰীগৰাকীৰ। আজিৰ পৰৱৰ্তী খবৰ। অন্ধকাৰত মুখ্যমন্ত্ৰী, মন্ত্ৰীক বৰ্খাস্ত ৰাজ্যপালৰ। অভূতপূৰ্ব পদক্ষেপক লৈ তোলপাৰ তামিলনাডু। তামিলনাডুৰ ৰাজ্যপাল RN ৰবিয়ে মুখ্যমন্ত্ৰীৰ লগত পৰামৰ্শ নকৰাকৈয়ে বৰ্খাস্ত কৰে কাৰাগাৰত থকা মন্ত্ৰীক। ষ্টেলিন চৰকাৰৰ মন্ত্ৰী ভি চেঞ্চিল বালাজী নিযুক্তিৰ দুৰ্নীতি আৰু আৰ্থিক অপব্যৱহাৰৰ অভিযোগত কাৰাগাৰত আছে। বৃহস্পতিবাৰে ৰাজ্যপালগৰাকীয়ে চেন্থিলৰ মন্ত্ৰীপদ খাৰিজ কৰে। এইটো তামিলনাডুৰ ৰাজনীতিত অভূতপূৰ্ব ঘটনা বুলি গণ্য কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰিয়েই এই দক্ষিণৰ ৰাজ্যখনৰ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ মাজত চৰম সংঘাত সীমাত উপনীত হ'ল। সূত্ৰ অনুসৰি ষ্টেলিন চৰকাৰে ৰাজ্যপালৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যাব পাৰে। নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি আৰু আৰ্থিক অপব্যৱহাৰৰ অভিযোগত প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে মন্ত্ৰী চেঞ্চিলৰ ঘৰত অভিযান চলায়। প্ৰায় 18 ঘণ্টাৰ জেৰাৰ অন্ততঃ 24 জুনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। বুকুৰ বিষৰ বাবে চেন্থিলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। যোৱা বুধবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল চেন্থিলক। আদালতে তেওঁক 12 জুলাইলৈকে কাৰাগাৰত ৰখাৰ নিৰ্দেশ দিয়ে। বৃহস্পতিবাৰে তামিলনাডু ৰাজভৱনৰ এক বিবৃতিত কোৱা হৈছে যে বালাজী আৰ্থিক আত্মসাৎকে ধৰি কেইবাটাও গুৰুতৰ দুৰ্নীতিৰ গোচৰত বিচাৰাধীন হৈ আছে। এজন মন্ত্ৰীয়ে নিজৰ পদৰ অপব্যৱহাৰ কৰি তদন্তত প্ৰভাৱ পেলাইছে, আইন আৰু ন্যায়ত বাধা দিছে। এনে পৰিস্থিতিত ৰাজ্যপালে লগে লগে তেওঁক কেবিনেটৰ পৰা অপসাৰণ কৰে। সাধাৰণতে এজন মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ পৰা অপসাৰণ কৰিব পাৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্তত চিলমোহৰ মাৰে ৰাজ্যপালগৰাকীয়ে। কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ দলৰ মন্ত্ৰীজনক একপক্ষীয়ভাৱে অপসাৰণ কৰাত ক্ষোভ প্ৰকাশ কৰিছে DMK চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী MK ষ্টেলিনে কয় যে মন্ত্ৰীক অপসাৰণ কৰাৰ কোনো অধিকাৰ ৰাজ্যপালৰ নাই। আমি আইনী পথত যাম। ইপিনে ৰাজ্যপালৰ সৈতে ষ্টেলিন চৰকাৰৰ সংঘাত অৱশ্য নতুন কথা নহয়। ৰাজ্যপালৰ অসাংবিধানিক আচৰণক লৈ মুখ্যমন্ত্ৰী সন্তুষ্ট নহয়। অৱশ্য মুখ্যমন্ত্ৰী ষ্টেলিনে চেন্থিলক গ্ৰেপ্তাৰ কৰাৰ পিছতো কেবিনেট পদৰ পৰা অপসাৰণ কৰা নাছিল। তেওঁ চেন্থিলক দপ্তৰহীন মন্ত্ৰী হিচাপে ৰাখি থৈছিল। বৃহস্পতিবাৰে ৰাজ্যপালগৰাকী